আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল বাবৰে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি আছিল? উত্তৰ মোগল ৰাজবংশ। দ্বিতীয় প্ৰশ্নটো হ'ল তাইমুৰ কোন আছিল? উত্তৰ তাইমুৰ আছিল মধ্য এছিয়াৰ সমৰখণ্ডৰ ৰজা। প্ৰশ্ন চেঙ্গিজ খাঁ কাৰ ৰাজত্বকালত ভাৰতত প্ৰৱেশ কৰে? উত্তৰ ইলতুৎমিছৰ ৰাজত্বকালত। কোন চুলতানৰ দিনত বাবৰে ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ চুলতান ইব্ৰাহিম লোদী। প্ৰশ্ন প্ৰথম পানিপথৰ যুদ্ধ কেতিয়া হয়? উত্তৰ 1526 খ্ৰীষ্টাব্দত। প্ৰশ্ন বাবৰৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ তুজুক-ই বাবৰী বা বাবৰ নাম। দিল্লীত হুৰ বংশ কোনে প্ৰতিষ্ঠা কৰে? উত্তৰ শ্বেৰশ্বাহে। ভূমিৰ পট্টা দিয়া ব্যৱস্থা সৰ্বপ্ৰথম কাৰ দিনত আৰম্ভ হয়? উত্তৰ শ্বেৰশ্বাহৰ দিনত। প্ৰশ্ন পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ আফগান নেতাৰ মন্ত্ৰী হিমু আৰু বৈৰাম খাঁৰ মাজত। প্ৰশ্ন হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ সম্ৰাট আকবৰ আৰু প্ৰতাপ সিংহৰ মাজত। প্ৰশ্ন সম্ৰাট আকবৰৰ শাসন নীতিৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ উদাৰতা, ধৰ্মীয় সহিষ্ণুতা আৰু প্ৰজাৰ কল্যাণ। প্ৰশ্ন আকবৰনামা আৰু আইনী আকবৰী নামৰ গ্ৰন্থ দুখন কোনে লিখিছিল? উত্তৰ আবুল ফজলে। সম্ৰাট জাহাংগীৰৰ আচল নাম কি আছিল? উত্তৰ সেলিম। প্ৰশ্ন ইতিহাসত সোণালী যুগ বুলি কোনখিনি সময়ক কোৱা হয়? উত্তৰ সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালত। প্ৰশ্ন পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ সম্ৰাট শ্বাহজাহানে। প্ৰশ্ন গিলাজাৰি ঘাটৰ সন্ধি কোন সম্ৰাটৰ দিনত স্বাক্ষৰিত হৈছিল? উত্তৰ সম্ৰাট ঔৰংগজেবৰ দিনত। আজিৰ প্ৰশ্ন উত্তৰ ইমানতেহে হ'ল। ইয়া আমাৰ মোগল সাম্ৰাজ্যৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ আছিল। আপোনালোকে আমাৰ ভিডিঅ'খিনি নিয়মীয়াকৈ চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।